মিঠাতেলৰ পৰা ধৰি আলু পিঁয়াজ দাইল তেলৰ পৰা মানে গোটেইখন ধৰি খৰচটা আকৌ বাহিলে আহিব নালাগে বুলি কৈ দিয়া নালাগে বুলি কৈ দিয়া আহিলে আকৌ এতিয়া কেলে নালাগে বুলি ক'ব আহিলে তেনেহ'লে তুমি এটা কাম কৰা পটককৈ কাম এটা কৰা কি কাম কৰিব লাগে তুমি এই বিচনাখনত খোৱাচোন বাৰু পানী লগা যোৱা বুলি ক'বা তুমি খোৱাচোন বিচনাখনত নুশুধেত ভণ্টি আহিব আকৌ মই কেলে খাম তুমি মুঠতে বিচনাখনত খোৱা পানী লগা যোৱা বুলি ক'বা মই খৰচ কমাবলৈ চাইছোঁ তুমি খোৱা হেল্ল' তোমালোক আহিলা নি সেই আহোঁতে মাংস লৈ আহিবাচোন 1 কেজিমান 1.5 কেজিমান তাৰপিছত আৰু চাহৰ লগত খাবলৈ মিঠাই চিঠাই লৈ আহিবা মই পইচাটো দি দিম বাৰু ঘৰলৈ আহিলে লৈ আহিবা দেই আপুনিও যে তেহেঁতকনো বাৰু মাংস আনিবলৈ ক'ব লাগে নে মাংস আৰু মিঠাই আপুনিহে আনিবগৈ লাগে বাই ভণ্টিহঁত আহিলে যাওক লৈ আহক আহিলে তুমি পুৰা পানী লগা ভেকচিন হৈ থাকা মই আনোগৈ লৈ আহোঁগৈ আহিলা আহা ভিতৰলৈকে বোলা মানে তোমাৰ বাই ভাগৰ পানী লাগি আছে বিচনাত শুইহে আছে হয় নেকি ব'লক তেনেহ'লে ভিতৰলৈকে যাওঁ আহা পালেহি চাওঁ বেছিকৈ জ্বৰ উঠিছে নেকি নুচুবা তোমাৰ গালৈ জ্বৰ গুচি আহিব হয় নেকি তোমালোকে কথা পাতা মই চাহটো বনাই আনোগৈ দেই এই গালো মানে খৰচ বঢ়াবলৈ আহিলে দেই আহিছে ভনীয়েকজনী আকৌ লগত পেলুদাইলকো আনি পেটি লৈ আহিছে বাপেকে চাহো খুৱাম নহয় আজি ঠিকছে চাহ মানে মই কালি থৈ দিয়া চাহপাতখিনিয়ে পাই চাহ বনাম চাহ হৈ গ'ল খাই আহা যোৱা ব'লা বাপু আমি চাহটো খাই আগতে দিয়া চাহপাত দি পেলাইহে চাহ বনাইছোঁ আৰু কেনেকুৱা পাব জানো চাহ ধুই আহিব চাগে হৈ গ'ল নে চাহ খাই চাহ যিসোপাহে বনালা আপুনি আৰু সেইসোপা খাব নোৱাৰি দেই আমি মানে 3 দিনৰ পৰা আগৰ পৰা থৈ দিয়া চাহপাতেই চাহ খাওঁ মানে এবাৰ চাহপাত 3 দিনলৈ খাওঁ সেইটো কাৰণে চাগে বেয়া পালা তুমি কি কথাবোৰ কৈ থাকে আপুনি টিভিটো লগাই দিব বোলক কাৰ্টুন চাম এই টিভি ৰিচাৰ্জ এনে মাহে কোনেও খাই থাকে 250 টিভি ৰিচাৰ্জ ভৰোৱা নাই আকৌ কাৰেণ্টৰ বিল আছে তোমালোকে এইফালে কথা পাতি থকা বাই সৈতে মই ভাতটো বনাই দিমগৈ আপুনি বনাব লাগে ময়ে বনামগৈ ভাতটো এই নালাগে তুমি বাই লগত কথা পতা মুঠতে বহুত দিনৰ মূৰত আহিছা আকৌ তুমি ভাত বনাবা নে মই বনাম থাকা তুমি বাই লগত কথা পাতি থাকা আজি মাংসত মানে জলকীয়া ঠিক দিম খাব নোৱাৰাকৈ এনেকুৱা জলকীয়া দিম মানে তাহাঁতি খাব নোৱাৰাকৈ গুচি যাব লাগিব মানে মই মাছৰ তেলে মাছ ভজা মানুহ ন এবাৰ হাগি পিছলৈ 3বাৰ চাওঁ মই আজি মানে সিহঁতি মাংস নোখোৱাকৈহে যাব পাৰিব জলকীয়া এনেকুৱা দিম পইচাটো দিব লাগিছিল নেকি মোৰ মাংস নাই আৰু মিঠাই নাই তোমাৰ পইচাটো সেইটো মই ATM যাবলৈ হোৱাই নাই নহয় ATM গ'লেহে দিব পাৰিম এতিয়া মোৰ হাতত পইচা নাই মানে দি দিয়া হ'লে ভাল আছিল আৰু তুমি মই কিনিব নাজানো মই তোমাক ঘৰত দি থৈ আহিমগৈ বাৰু হ'ব দিয়া তুমি বাই ওচৰলৈ যোৱা দিয়া মই ঘৰত দি থৈ আহিমগৈ ATM নাই যোৱা যে ATM যোৱা হাতত মই তোমাক এতিয়া দি পঠিয়াব পাৰিলোহেঁতেন হ'ব দিয়ক দি থৈ আহিব আপুনি সেইটো পইচা পাব নাই ঠিক নাই মই বুদ্ধি কৰি আনিলোঁ নোৱালোহে বস্তুবোৰ এতিয়া বনাই লওঁ জ্বলা চলা দি তহঁতৰ ঘৰত ভাল নহয় বাকী চবৰে ভাল চবৰে ভাল তহঁতৰ চবৰে ভালে থাকে ন আমাৰ ভালে খালি মোৰ জ্বৰ ভাত হৈ গ'ল খাই ল'বা ব'লা ব'লা একেলগে খাওঁগৈ গোটেইখিনি একেলগে তোমালোকে খাই ল'বা ব'লা মই উলিয়াই থৈ আহিছোঁ আমিয়ে খাই ল'মগৈ তেতিয়া খাই পেলাই মানে যামেই আৰু খুব বেছি দেৰি আমাৰ আকৌ ঘৰলৈ যাব লাগিব দেৰি হ'বগৈ নহয় সন্ধিয়া হ'বলৈ যোৱা খাই লওঁগৈ পুৰা জ্বলা দি থৈ আহিছোঁ আজি খাব নোৱাৰে সিহঁতি মাংস এৰি থৈ যাব লাগিব জ্বলা কৰি পেলাই পুৰা জ্বলা দিলোঁ আপুনিও দে বহুত দিনৰ মূৰত আহিছে আকৌ আপুনি জ্বলা দি পেলাই তেহেঁতক খাব নোৱাৰা কৰিলে নে আমিও খাব নোৱাৰোঁ সোপা যিহে জ্বলা দিলেও ধুই খাব লাগিব থাকক দে ভিনদেউহঁত আমি যাওঁ বাই থাক দে আমি যাওঁ আমাৰ আকৌ সন্ধিয়া হ'ব যে যাওঁৱে নাযাওঁ তেতিয়াহ'লে এতিয়া কি বুলি ভাবিব বাৰু তাই আপুনি যিখনহে কৰিলে নাই একো বুলি নহয় ব'লা এতিয়া আমি খাওঁগৈ ভাত মাংস ধুই পেলাই